তো নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভাল আছে? আজি এটা ভাল খবৰ লৈছোঁ। আপোনালোকে ভাল খবৰটো নিশ্চয় টাইটেল আৰু থাম্বনেইল দেখি গম পাইছে ন। আপোনালোকে অপেক্ষা কৰি আছিলে আমাৰ সকলো মৰমৰ কুসুম কৈলাশৰ ডিস্কো 2023 চনৰ বাবে, আৰু অপেক্ষা কৰা দৰকাৰ। আৰু এই গীতটি কেতিয়াকৈ ৰিলিজ হ'ব আপোনালোকক সকলো কথা জনাম। তাৰ আগতে এই গীতটি কিছুমান নিয়ম আছে, সেই নিয়মসমূহ পালন কৰি লওঁ আহক। বন্ধুসকল, গীতটি গাইছে আমাৰ সকলো মৰমৰ কুসুম কৈলাশ, লগতে প্ৰিয়ংকা ভৰালী। গীতটি সংগীত উজ্জ্বল আৰং, গীতটি কথা আৰু সুৰ কুসুম কৈলাশ আৰু শংকৰ, শব্দ সংলাপ উজ্জ্বল আৰং। এই গীতটি আপোনালোকৰ মাজলৈ কেতিয়াকৈ ৰিলিজ দিব আপোনালোকক তাৰ আগতে আৰু এটা ভাল খবৰ জনাই দিওঁ যে কুসুম কৈলাশৰ মন মইনা 2023 চনৰ গীতটিৰ ভিডিঅ' আহি আছে আপোনালোকৰ মাজলৈ। ইতিমধ্যে শ্বুটিং কমপ্লিট হৈছে আমি জানিব পৰা মতে। ডিস্কো কেতিয়াকৈ ৰিলিজ হ'ব আপোনালোকক জনাই দিওঁ যে ডিস্কো অতি সোনকালে, ইয়ানি কি এই সপ্তাহটোৰ ভিতৰতে আপোনালোকে শুনিবলৈ পাব কুসুম কৈলাশৰ ডিস্কোৰ গীতটি। তেওঁলোকে এতিয়া কনফাৰ্ম ৰিলিজ ডেটটো আমাক জনাই দিয়া নাই। যেনেকৈ আপডেট পাম আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে হয়তো বহুতেই ৰখি আছিলে যে কুসুম কৈলাশৰ ডিস্কো গীতটি কেতিয়াকৈ ৰিলিজ হ'ব। তো অফিচিয়েলি পোষ্টাৰ ইতিমধ্যে কুসুম কৈলাশ অফিচিয়েল ফেচবুক পেজত আপলোড দিছে। আপোনালোকে নিশ্চয় মোৰ ইয়াত দেখিব পাইছে এইখনে ফটো। আৰু ময়ো এক্সাইটেড শুনিবলৈ। আপোনালোকে কিমান এক্সাইটেড কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বন্ধুসকল, আপোনালোকে হয়তো কুসুম কৈলাশৰ বহুতকেইটা গীতে শুনিছে। ডিস্কোৰ ভিতৰত কোনটো গীত আপোনালোকক ভাল লাগে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। যোনে কমেণ্ট কৰিব আপোনালোকৰ নাম নেক্সট ভিডিঅ'ত লোৱা হ'ব। বন্ধুসকল, ভাল খবৰ দুটা দিলোঁ। আপোনালোকে নিশ্চয় ভাল খবৰ দুটা পাই ভাল লাগিলে চাগে। যদি ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব, আৰু পাৰিলে ভিডিঅ'টো লাইক কৰি দিব। আৰু বন্ধুসকল, আহি আছে আপোনালোকৰ মাজলৈ ধামাকা হ'বলৈ। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। আৰু এটা নেক্সট ভিডিঅ' লগ পাইছোঁ। বাই বাই, টাটা, জয় হিন্দ এণ্ড